হেল্ল' মাই লাভলি ফ্ৰেণ্ডছ, সকলোৱে কেনেকুৱা আছে? মই পিছে আছোঁ ভালে। মই এতিয়া চণ্ডীগড়ত আছোঁ যিহেতু, আৰু ইয়াতে কিন্তু দীপাৱলী ষ্টাৰ্ট হোৱাই নাই, তথাপিও কিন্তু আগতীয়াকৈ ইয়াতে মেলা লাগিছে। 2 দিন হ'ব বাৰু, আমি আজিহে ফাৰ্ষ্ট আহিছোঁ। বহুত ধুনীয়া লাগিছে, কিন্তু আমাৰ গাঁৱৰ ফালে যেনেকুৱা হয় আৰু তেনেকুৱা কিন্তু ইয়াতে নহয়। ইয়াতে অলপ বেলেগ হয়। ইয়াতে আকৌ নাগৰদলা আহিছে, নাওকা এখন আহিছে, সৰু বাচ্ছাৰ মানে তেনেকুৱা উঠিব লগা বস্তু আহিছে বাৰু, আৰু এনেকৈ খোৱা লোৱা দোকান কেইটামান আহিছে। বাট তেনেকুৱা যেনেকুৱা আমাৰ গাঁৱত বহুত বস্তু আহে ন, তেনেকুৱা নহয় আৰু যিহেতু এইটো ইউনিট মেলা হয় আৰু সেইকাৰণে তো অকণমান আহিছোঁ। আহি কিনে চাইছোঁ ইয়াতে বহুত মানে সজাই থৈছে ফটো উঠিবৰ কাৰণে, বহুত ধুনীয়া ধুনীয়া। সেইকাৰণে অলপমান ব্লগ বনাই লৈছোঁ। আৰু চাওকচোন কিমান ধুনীয়া, একদম পূৰা লাইটিং ফুল সজাই থৈছে। বহুত বিৰাটেই ভাল লাগিছে। ফাৰ্ষ্ট টাইম এনেকুৱা মই দেখিবলৈ পাইছোঁ। আৰু ইয়াতে যে বহুত খেলা আহিছে জানেনে, আমাৰ পিনে যে ঘুটঘুটি খেলা বুলি কয়, মানে এইবিলাক খেলাও আহিছে। তাতেও গৈছিলোঁ খেলিব, আৰু ইয়াতে যে বিৰাটেই ভাল লাগিছে। তাৰপিছত ৰাতি হোৱাৰ পিছত আমি ইয়াতে ৰেষ্টুৰেণ্টত খাবলৈ আহিছোঁ। ৰেষ্টুৰেণ্টৰ মানুহবিলাক যে আমাৰ এনেকুৱাভাৱে চাই আছিলে, যিহেতু মই মেখেলা চাদৰ পিন্ধিছিলোঁ যে সেইকাৰণে। আৰু মানে মানুহবিলাক ভাবি আছিলে ইয়াতে কি পিন্ধি আছে ৰেষ্টুৰেণ্ট এনেকুৱা হয়নে, কিন্তু পিছে মোক বহুত বিৰাটেই ভাল লাগিছে। মানুহবিলাক যে এনেকৈ চাই আছে আৰু মানে কৈ আছিল যে কি পিন্ধিছে, এনেকুৱা ভাল লাগিছে বুলি। সেইকাৰণে ভাল আছিল, যিহেতু আমাৰ অসমৰ সাজপাৰ হয়নে নহয়, সেইকাৰণে। তো আপোনালোকৰ ব্লগটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি দিব। আৰু মোৰ ওচৰতে এজন বাইদেউ আছে। বাইদেউ মানে ইও আমাৰ ঘৰৰ ওচৰতে হয়, একদম ওচৰতে। আৰু বাহিৰৰ দেশত আহিলে কিন্তু যেতিয়া আমি অসমৰ পৰা বাহিৰৰ নিজৰ মানুহ তেনেকৈ লগ পাওঁ, বিৰাটেই ভাল লাগে হয়নে নহয়। আমি ইউনিট একেলগতে থাকোঁ ইহঁতৰ লগতে। তো আজি ব্লগটো কেনেকুৱা পালে কমেণ্ট কৰি জনাওক। বাই বাই।